মই যে বেলাৰ ল'বলৈ যে বিচাৰিছে ফোন কৰিছিলোঁ যে তোমালৈ যে কথা কৈছোঁ বেলাৰ লাগে বুলি জেলত গৈছা নাই পিছে নাই যোৱা নাই এই শুনা না কথা এটা কওঁ এই জেলত মানে তোমাৰ হেৰি মেচ কৰি খাই নেকি ন খাই কিমানকৈ দিব লাগে মোৰ দিব লগা আছিলে পইচা এনেই বেছি খুজি আছে তোমালোকে কিমানকৈ দিয়া ডেইলি 1100 1100 ন সপ্তাহত 1100 আৰু সেই মাছ মাংস নিব দিয়ে নেকি কেঁচা এতিয়া বৰ্তমান দিয়ে নে নিদিয়ে নাজানো আগতে দিবা দিছিল আগতে নিব দিছিল দিয়ে মাছ মাংস দিয়ে মাছ মাংস দিয়ে ন সেইটো ক'ৰ পৰা লৈ দিম মানে আমাৰ ঘৰৰ ওচৰৰ পৰা বজাৰৰ পৰা লৈ দিম নে দোকানখন জেলৰ ঘৰৰ পৰা লৈ কেনে কাটি কেনে দিব লাগিব গোটা গোটা দিব নোৱাৰে আৰু ওচৰতো দোকান আছে যে তাৰ পৰাও দিব পাৰি নেকি ওচৰৰ দোকান এখন চাই তাৰ পৰাও দিব পাৰি ফ্ৰণ্টৰ দোকানখন যে জেলৰ হয় আকৌ সোমাওঁতে দিলে পইচা ল'ব নেকি আকৌ কনষ্টেবলবিলাকে তাতে 50 টকা এটা ল'ব শুনা না ভিতৰত তোমাৰ হেৰি এনেই কিছুমান মানুহ বোলে VIP ট্ৰিটমেণ্টো থাকে ন অলপ পইচা বেছিকৈ দিলে থাকে ন মানে VIP ৰুম আছে মানে VIP ৰুম কেনেকুৱা তাতে মানুহ কম থাকে এটা ৰুমত য'ত 25 জন সোমায় তাতে 10-12 জন সোমাব সেইটোৱে গেছ চেছ প্ৰভাইড কৰে তাতে ভিতৰত নাই একো নকৰে খানাবিলাক কেনেকৈ বনায় মেছত ইহঁতে মেছতে খৰি চৰি দি বনায় আকৌ দেখোন মোক কোনোবাই কৈছিলে লাইনৰ আছে ইণ্ডাকশ্যন কুকাৰ আছে ইণ্ডাকশ্যন কুকাৰ আছে কোনোবাই ক'লে ইণ্ডাকশ্যন কুকাৰ মেগী চেগি বনায় আৰু গেছ আছে বুলি ক'লে এটা দুটা ৰুমত পুৰণা কেডিবিলাকত পুৰণা আলফাৰ লগত আছে গেছ আলফাৰ লগত আছে গেছ আলফা আৰু এনেই নৰ্মেলবিলাকৰ তাত কি দিছে ইলেক্ট্ৰনিক কুকাৰ ইলেক্ট্ৰনিক কুকাৰ চুৰিকেৰে চলায় চোৰাং গেছ নাই চোৰাংকে চলায় চোৰাংকে তাৰমানে কেনেকুৱা এই চেকিং অহাৰ লগে লগে সিহঁতে লুকাই দিয়ে আৰু জেলৰ কোনোবা পইচা দি কেনে কেতিয়াবা কৰি ৰাখি দিয়ে আগতে খবৰ দিয়ে লুকাই ক'ত বস্তুবিলাক আৰু মানে ইমান ঘপকে লুকাই দিয়ে যে কেনেকে লুকাই দিয়ে চিষ্টেম আছে বিছনাৰ তলত দিয়ে বিছনাটো নাচাই নহয় বিছনাৰ তলত নাচাই নহয় ইমান এটা বেগ দি কেনে ওপৰত ওলমাই থব য'ত জাবৰা তাবৰা থৈ দিছে তাৰ তলত পেলাই থৈ দিব আচ্ছা ঠিকে তাতো সেই ল'ৰাবিলাকক বোলে ড্ৰাগছো দিয়ে ভিতৰত শুনিছো কিছুমানে মোক কৈছে ক্লাইণ্টে ড্ৰাগছ খাবলৈ দিয়ে সৰু ল'ৰাবিলাকক একজনটো বয়সস্থ মানুহ যেনেকে মাৰিলে মোৰতো চাই ভয়ে লাগি গৈছে মাৰিলে কেনেকে মাৰিছে মানে কোনে মাৰিছে নাজানো মোটা এটা দাণ্ডা দি কেনে এনেকে মাৰিছে বাপৰে বয়সস্থ মানুহ পিছত ফাৰ্ষ্টত মই ভাবিছো লাইনত ৰখি আছো বস্তু দিবৰ কাৰণে মই ভাবিলো ফাৰ্ষ্টত ল'ৰা মানুহ বুলি এই পিছত বয়সস্থ মানুহ মানে আমাৰ দেউতাৰ নিচিনা বয়সৰ মানুহ বহুত ভয় লাগিছে মোৰ কোনে মাৰিছে পুলিচে মাৰিছে কেলে কিবা ভিতৰত পাইছে চাগে সেইকাৰণে মাৰিছে বস্তু পাইছে চাগে সেনেকে কৈ আছে পুলিচ বিলাকে এনেতো মাৰ নিদিব ন